Hello friends, welcome back to my channel. So তোমালোকে নিশ্চয় গম পাইছা যে এই কেইদিনমান ফেসবুকত বহুতে ভাইরাল হৈ আছে যে এজন পিছমুখ হৈ কেনে যে এজন ছোৱালী নাচিছিল তেখেতক বহুতে কৈ আছে কি সুইসাইড কৰি মৰিছে নহয় হেতু ভুল আৰু যিজন ছোৱালীয়ে যে পিছমুখ হৈ নাচিছে আৰু তেখেতক যে ৰাইজই ধৰি কেনে মাৰিছে হেতু কথা সম্পূৰ্ণ মিছা আৰু এজন ছোৱালী তেখেতৰ ইউটিউব চেনেলৰ নাম হল ডিম্ফু জিংগু প্ৰেংক সো তেখেতে ভিডিও বনাই ফেক ইনফৰমেশন দি আছে যে তেখেত ছোৱালীয়ে যে সুইসাইড কৰিছে বুলি আৰু আমাৰে ইফালে আসামৰ ডেকা তেখেতে অলৰেডি বুজাই দিছে যে ভিডিও বনাই যে তেখেতে মানে হেতু ফেক নিউজ যে যিজন ছোৱালীয়ে নাচিছে সেইজন ছোৱালী একচুয়ালি সুইসাইড কৰি লোৱা নাই সেইজন সুইসাইড কৰা ছোৱালীটো বেলেগ আৰু সেইজন ছোৱালীয়ে যাৰ ইউটিউব চেনেলৰ নাম হল জিংগু কি নহয় সো একচুয়ালি তেখেতে কৈছে যে হাৰে শুনা বাইদেউ নে ভন্টি যে আমাৰ বড় লোকৰ মাজতো তেনেকুৱা এটা জ্ঞান আছে যে কাৰবা যদি কিবা এটা ভুল হয় তাক বুজোৱাৰ কিবা এটা মানে থাকে সকলো সমাজতে থাকে যে কাৰবা কিবা এটা ভুল হলে যে ৰাইজে মিলি কেনে সেইজন মানুহক বা তাইক বুজাব লাগে সেইখিনি জ্ঞান আমাৰ বড় সমাজৰো আছে আৰু তুমি যে কৈ আছা যে তেখেতক সেই সামান্য ডান্সৰ কাৰণে যে তেখেতক গাঁওবুঢ়া মাটি গাঁৱৰ সকলো ৰাইজে একগোট হৈ তেখেতক মাৰিছে সেইটো নহয় বাৰু যিজন ছোৱালী মাৰ খাইছে ন সেইজন ছোৱালী অলৰেডি বিয়া হৈছিল আৰু বেলেগ ল'ৰাৰ লগত মানে অলপ কিবা কৰাৰ কাৰণেহে ৰাইজে মাৰিছিল আৰু যিজন ছোৱালীয়ে নাচিছে নে সেইজন ছোৱালীক মাৰা নাই কিন্তু তুমি ফেক ইনফৰমেশন দি আছা সো তুমি যিয়ে নহওক সেইটো ভিডিওটো ৰিমুভ কৰিব লাগে আৰু যাকে তাকে তুমি তো ছোৱালী মানুহ হৈ কিনে ইমানো না ফেমাস হ'ব খুজিছা তুমি ফেমাস হ'ব বিচাৰিছা নেকি চালা আৰু ছোৱালী হৈ কি কেলা কেলা মাৰে কি ছোৱালী হৈ কেলা কেলা মাৰে জ্ঞান নাই নেকি তোমাৰ এইখিনি জ্ঞান তোমাৰ হে নাই চাগে তেনেকুৱা লাগিছে মোক সো ভালকে যদি ইনফৰমেশন দিব আছে নিউজৰ বনাব আছে নিজকে ফেমাস কৰিব বিচাৰিছে ভালকৈ সবখিনি কালেক্ট কৰি কেনে ভালকৈ ইনফৰমেশন দিব লাগে এই যাকে তাকে ফেমাস হ'বৰ কাৰণে ইমান কথা জানি কেনে যে সেইটো কথাটো ডাঙৰকে ভাইৰাল তুমি কৰি আছা বুজিছ বুজিছ বুৰবক সালা সো ফ্ৰেন্ড আজিলৈ ভিডিও মোৰ হিমানে So, look for the video. Goodbye.